জাগোনৰ টিংকু পথাৰত আজি আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। টিংকু পথাৰ জাগৰণ মহিলা সমিতি আৰু টিংকু পথাৰ গাঁৱৰ ৰাইজৰ সহযোগত আজি এই দিৱস উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। বিভিন্ন ধৰণৰ গীত নৃত্য খেল ধেমালিৰে আজিৰ এই অনুষ্ঠান জীপাল হৈ উঠে। টিংকু পথাৰ গাঁৱৰ গাঁওবুঢ়াৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত পুৰুষসকলেও নাৰী দিৱসৰ কাৰ্যসূচীসমূহ পৰিচালিত কৰাত সহায় কৰে। গাঁওবুঢ়াই সকলোকে শুভেচ্ছা জ্ঞাপন কৰাৰ উপৰিও জাগৰণ মহিলা সমিতিৰ সভাপতি সম্পাদকেও সকলোকে ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰে। আজি সঁচাকৈ আমাৰ আমাৰ আন্তৰ্জাতিক নাৰী দিৱসত আজি 8 মাৰ্চ, গতিকে আমাৰ টিংকু পথাৰ জাগৰণ মহিলা সমিতিৰ ফালৰ পৰা আয়োজিত কৰা হৈছে। গতিকে মই আশা কৰিছোঁ আজিৰ দিনটো হৈছে আমাৰ বিশ্ব মহিলাৰ বাবে এটা ডাঙৰ সুন্দৰ এটা দিন, মহান দিন। আজি সঁচাকৈ বহুত নাৰীসকলে যিকোনো কাম ক্ষেত্ৰত আজিৰ দিনত আগবাঢ়ি গৈছে। বিশেষকৈ মই ক'ব বিচাৰিছোঁ আমাৰ মহিলাহঁতে আজি গাঁৱত যিবিলাকে অবৈধ বস্তু, বিশুদ্ধ বস্তু বা তেনেকুৱা ড্ৰাগছ কানি হওক তেনেকুৱা গাঁৱত হৈ আছে, তথাপিও আজি মহিলা যোগেদি, নাৰীৰ যোগেদিয়ে এই গোটেইটো এইবোৰ কাম ৰোধ কৰিবলৈ গৈ আছে। গতিকে মই ভাবোঁ আজি এই মহিলা যিটো আন্তৰ্জাতিক নাৰী দিৱসত বিশেষকৈ আমাৰ টিংকু পথাৰ আমাৰ পুৰুষ লগতে আমাৰ ইউথ মিলি পেলাই আজি এই বছৰ 2023 আমাৰ মহিলাহঁতক নাৰী দিৱসৰ উপলক্ষে সৰুকৈ হ'লেও আমি খেল ধেমালি লগতে প্ৰীতি ভোজ আয়োজন কৰিছোঁ, যাতে আমাৰ টিংকু পথাৰ ইউথ ক্লাবৰ থ্ৰুদি তেখেতসকলক, আমাৰ নাৰীসকলক যাতে আজিৰ দিনটো মহান দিন, সিহঁতক এটা মান সন্মান হিচাপে আমি আগবাঢ়ি গৈছোঁ। গতিকে মই ধন্যবাদ দিছোঁ যাতে আমাৰ যিমান মহিলা, আমাৰ নাৰী আজিৰ দিন যাতে সকলোৱে এই মহিলাখন আমি সন্মান জনাব লাগে, কাৰণ আজি মহিলাই বহুতো কাম আগবাঢ়ি গৈছে। আজিৰ দিনত যেনেকৈ আমি লগ পোৱাৰ দৰে আকৌ আগন্তুক আহি থকা 2024 দিনাও আজি আন্তৰ্জাতিক 8 মাৰ্চ নাৰী দিৱসটো ধুনীয়াকৈ উদযাপন কৰিম বুলি মই গাঁও প্ৰধান হিচাপে মই চমুকৈ মোৰ বক্তব্য মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। 8 মাৰ্চ আমি সমগ্ৰ পৃথিৱীত নাৰী দিৱস উদযাপন কৰা হয় আৰু প্ৰতি বছৰে আমি এনেকৈ টিংকু পথাৰ খেলপথাৰত বিভিন্ন জনগোষ্ঠীৰ মহিলাসকল মিলি প্ৰতি বছৰে আমি এনেকৈ মহিলা দিৱস উদযাপন কৰা হয়। আৰু যেনেকৈ এতিয়া মহিলাবোৰ ভাল কামতো যেনেকৈ আগবাঢ়ি গৈ আছে, সেনেকৈ আমি দেখিব পাইছোঁ কি ছ'চিয়েল মিডিয়া হওক, ফেচবুক হওক ইয়াৰ নিউজত মহিলাসকল বহুত ক্ৰাইম ক্ষেত্ৰতো আগবাঢ়ি গৈছে। সেনেকুৱা হ'ব নালাগে, আমি এটা এৱাৰনেছ প্ৰগ্ৰাম হিচাপে আমি এইটো প্ৰগ্ৰামটো ৰখা হৈছে। সকলো নাৰীকে শুভেচ্ছা জনাইছোঁ। নাৰীসকল সকলো ক্ষেত্ৰতে আগবাঢ়ক, যিকোনো ক্ষেত্ৰতে তেওঁলোকে আগবাঢ়ি যাওক, সেইসকল শুভেচ্ছা জনাইছোঁ চবকে।